এইফালে চাই লওক ইমান ডাঙৰ বজৰংবলী। মৰ্ণিং জনাইছোঁ সকলোকে। আজি ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছোঁ। বৰ্তমান টাইম হৈছে 5:33। ঠাণ্ডা দিন আহিলে সেইকাৰণে জাম্পাৰ লগাই লৈছোঁ। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক চব ভালে আছে। বৰ্তমান মোৰো ভালেই। ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকিব। গৈ আছোঁ লংকা ফল' ভিডিঅ'। বৰ্তমান পালোঁ এতিয়া মিছন চাৰিআলি। ইয়াৰ পৰা ৰাইট চাইডে গ'লে আমি মঙলদৈ বাইহাটা পাম, আৰু এতিয়া চিধা গ'লে তেজপুৰ টাউনলৈ যাব পাৰে। আমি যাব লাগিব এতিয়া লেফ্ট চাইডে। এতিয়া পাম আমি কোমৰাগুৰি ব্ৰিজ পাম। পৰুৱা চাৰিআলি, পৰুৱা চাৰিআলি ব্ৰিজ পোৱা হয়। ৰাতিপুৱা টাইমত গাড়ী চলোৱা মজাটো এইটো, একদম পুৰা ৰাস্তা ফ্ৰী থাকে আপোনালোক। মানে গাড়ী চলাই বহুত ভাল লাগে ৰাতিপুৱা টাইমত। চাওক একদম গাড়ী নাই, ফ্ৰী। এতিয়া পালোঁ বৰ্তমান কোমৰাগুৰি ব্ৰিজ। নতুনখন এতিয়া খুলি দিয়া হ'ল। কোমৰাগুৰি ব্ৰিজ নতুনখন। ব্ৰিজৰ ব্ৰিজ পাব হৈছেতো, বেৰিকেড লগাই থোৱা আছে আগত, সেইকাৰণে জাম লাগি আছে। এতিয়া দিয়া হ'ল চাই লওক। ফাৰ্ষ্ট জাৰ্ণি আজি ৰাতিপুৱা কৰিছোঁ কোমৰাগুৰি ব্ৰিজৰ ওপৰত নতুনখনত। চব ঠিকে আছিলে ব্ৰিজখনত, খালি ৰাস্তাটো অকণমান ঠেক কৰি দিলে, আৰু অলপ ডাঙৰ কৰিব লাগিছিলে। এইবিলাকখন আছিলে আপোনাৰ লেফ্ট চাইডে থকা, প্ৰথমখন আছিলে পুৰণাখন। এতিয়া নতুনখনৰ ওপৰেদি গৈ আছোঁ। মজা পাই যাম চাগে গৰমত। এইটো হৈছে কলিয়াবৰ তিনিআলি। ইয়াৰ পৰা মই যাব লাগিব ৰাইট চাইডে, তো লেফ্ট চাইডে গ'লে ডিব্ৰুগড় তিনিচুকীয়া পামগৈ। ৰাইট চাইডে যাব লাগিব। অভাৰ ব্ৰিজ বনাই আছে, আগে নাই অভাৰ ব্ৰিজ বনাই আছে।
চাহ খোৱা আৰু গাড়ীত গ্ৰীজ মৰোৱা হ'ল। তো বলক ইয়াৰ পৰা এতিয়া গৈ থাকোঁ লাহে লাহে। নগাঁও বাইপাছ আহি পালোঁ এতিয়া। নগাঁও বাইপাছ, ইয়াতে ইখন গাড়ী এক্সিডেণ্ট হৈছে, বহুত ডাঙৰ এক্সিডেণ্ট, গাড়ী পাল্টি হৈছে, ট্ৰেইন ৰখি আছে, মাল গৈছে। 6 চকা গাড়ী আছিলে আপোনাৰ, ভিডিঅ' নাই, বহুত গাড়ী আছিলে। নগাঁও বাইপাছ বহুত চফৰ হৈছে, পুৰী বাইপাছ ডালমিয়া লিখি থোৱাটোৱে হৈছে ডালমিয়া ফেক্টৰীলৈ যোৱা ৰাস্তাটো। ইয়াৰ পৰা এতিয়া লেফ্ট চাইড যাব লাগিব, লেফ্ট চাইডে সোমাই যাব লাগিব। ডালমিয়া গেট, পাৰ্কিঙলৈ সোমাই আহিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। লগ পাম আকৌ নেক্সট এটা ব্লগত। তো বাই বাই।